हेलो एभ्रिवान কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালেই আছে বহুত দিন ব্লগ দিব পৰা নাই আৰু আজি ভিডিওটো ষ্টাৰ্ট কৰিছো দেখিছেনে যেহেতু ঠাণ্ডা বতৰ তো জুইচত আৰু ভিডিওটো আজিৰ নহয় ভিডিওটো হৈ গল মাঘৰ বিহুৰ উৰুকাৰ দিনা মানে 14 জানুৱাৰী আমাৰ সকলোৰে মৰমৰ সানবিকাৰ বাৰ্থডে সানুবা মানে মোৰ ভতিজা ছোৱালী হয় আমাৰ দাদা বৰ ছোৱালী দেখিছেনে এফালে আমাৰ বাৰ্থডে গাৰ্ল পুৰা ৰেডি হৈ আছে অকনমান হৰুকৈ ৰাতি আয়োজন কৰা হৈছিল আৰু এতিয়া এফালে সব ৰেডি হৈ গল কেক কাটিব হ'ব আৰু বিহুৰ বতৰ যেহেতু তাই বাৰ্থডে বিহুতে পৰে মানে মাঘৰ বিহুৰ উৰুকাৰ দিনাখন ভালো লাগে বিহু পৰে আৰু তাই বাৰ্থডে আৰু ইহঁতৰ ফুটি দেখিছেনে ফুটি দেখি এয়া একোৱে ক'ব নোৱাৰে দুইজনী খেলত ব্যস্ত আৰু এফালে কেক কাটিবৰ টাইম হৈ গল এয়া আমাৰ মৰমৰ বৌ মানে নবৌ আৰু এফালে মই আছো কেক কাটা হৈ গল দেখিছেনে এফালে ভাইটিহঁত আছে ভণ্টিহঁত এয়া কেক কাটি অকনমান গালত হানি দিয়া এইটোতো আজিকালি পুৰা নিয়মে হৈ গল আৰু নাহানিলে নহবই সেইটো কাৰণে সবৰে গালত অকনমান ক্ৰীম হানি দিছে আৰু এইফালে পুৰা ফুৰ্তি দাদাহঁতে নাচি আছে আৰু লগতে হিয়া দেখিছেনে কুকুৰ দেখিছেনে মানুহৰ নিচিনাকৈ ধুনীয়াকৈ নাচিছে কেনেকৈ ছোৱালীকেইজনীয়ে বহুত ফূৰ্তিও পাইছে বাৰু আৰু অকণমান নানাচিলে যেন আমাৰ বিহু নহয় বা কিবা এটা নহয় নাচিলে ভাল লাগে নহয়নে এয়া এনেকৈ আৰু যেহেতু বিহু বুলি কৈছিলো ৰাতিপুৱাৰ কাৰণে আমাৰ মেজিও ৰেডি হৈ আছে এফালে দেখিছেনে এয়া মেজি জ্বলোৱা পৰম্পৰা আমাৰ সকলোৰে যেহেতু আছে আমি অসমীয়া আৰু ইয়াত মানে বহুতৰ ইয়াতে ঘৰতে সকলোৱে প্ৰত্যেকৰে মেজি জ্বলায় এফালে আমাৰ খানাও ৰেডি হৈ গ'ল আৰু ইফালে খানা খাবলৈ বহি দিলোঁ এয়া দেখিছেনে জ্বলাবাতি আৰু পুৰা একদম ধোঁৱা ওলাই আছে আৰু ঠাণ্ডা দিন যিহেতু মাঘৰ বিহুৰ উৰুকাৰ দিনা কিমান ঠাণ্ডা হয় সকলোৱে গম পায়েই এইফালে গৰমে গৰমে খাই লওঁ ভাত ইফালে আছে হাঁহৰ মাংস আৰু জ্বলা ভাজি পাপৰ দালি মিক্স চব্জি আৰু লগতে আছে ইফালে মাছৰ তৰকাৰী তো খাই লওঁ ভাত আমাৰ ইফালে বাইদেৱে খোৱা ষ্টাৰ্ট কৰিলে মই ভিডিঅ' কৰি আছিলোঁ যি মাত মাত আৰু এয়া শেষত বাৰ্থডেৰ পিক্স কেইখনমান দি দিছোঁ ভালকৈ ফটো মৰাও নহ'ল বাৰু তো আজিৰ ভিডিঅ'টোত বিশেষ একো নাই অকল বাৰ্থডে ব্লগে আছিল আপোনালোকে মৰম দি যাব আগলৈও এতিয়া যেনেকৈ মৰম দি আছে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই